হেল্ল' গাইজ, কি খবৰ? ৱেলকাম বেক টু আনাদাৰ ভিডিঅ'। চ' বন্ধুসকল, মই আজি আছোঁ আমাৰ পথাৰডৰাত। কাৰণ আজি হৈছে কাতি বিহু, আৰু কাতি বিহু উপলক্ষে মই আমাৰ পথাৰডৰা আপোনালোকক দেখুৱাবলৈ আহিছোঁ। আমাৰ মানে ধান কেনেকুৱা হৈছে আপোনালোকক দেখুৱাম। আৰু ধানটো অলপ অলপ পকিছে, কাৰণ ধান কিমান বছৰ কাটিবলগীয়া হ'ব, কাটিব পাৰিব আৰু। চ' বন্ধুসকল, আমাৰ পথাৰটো আপোনালোকক দেখুৱাবলৈ আহিছোঁ। চ' গাইজ ভিডিঅ'টো চাই থাকিব। আৰু আজি হৈছে কাতি বিহু, কাতি বিহু উপলক্ষে আজি এই পথাৰডৰাতে আমি চাকি জ্বলাম। আৰু প্ৰত্যেক ঘৰ অসমীয়া নিজৰ নিজৰ পথাৰত চাকি জ্বলাব। আৰু যাৰ নিজৰ নিজৰ পথাৰ নাই, তেওঁলোকে নিজৰ ঘৰতে তুলসী তলত চাকি জ্বলাব পাৰিব। আৰু তুলসী তলত চাকি জ্বলাই সেৱা কৰিব পাৰিব। চ' বন্ধুসকল, ভিডিঅ'টো চাই থাকিব। আৰু যিসকল মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ ভিডিঅ'টো চাই থাকিব। গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোল শেৱালি। চ' বন্ধুসকল, ধানটো অলপ পকিছে আৰু কাটিব পৰা হ'বগৈ আৰু লাহে লাহে। কাৰণ এই আচক বহুত ধান পকি গৈছে, আৰু কেইদিনমানৰ পিছত ইয়াক কাটিব পৰা হ'ব। সৰু ল'ৰা ছোৱালী আছে খেলি, সৰু ল'ৰা ছোৱালী। হৰি মোহনা তৈ ঘোষা কি যে গায় ঐ, তাও খিতাও ফুৰে কি যে বায় ঐ। হৰি মোহনা তৈ ঘোষা কি যে গায় ঐ, তাও খিতাও ফুৰে কি যে বায় ঐ। সেই জৰিয়া মই হাততে হাঁচতি লৈ পথাৰলৈ যায় ঐ, পাছে পাছে তাও ঐ। চ' বন্ধুসকল, মই আছোঁ এতিয়া ঘৰত, আৰু আমাৰ ঘৰত এটা তুলসী ৰুই থোৱা আছে, তাতে আমি সন্ধিয়া চাকি জ্বলাব পাৰোঁ। বলকচোন আপোনালোকক মই দেখুৱাম। চ' বন্ধুসকল, এইটো অথনি ৰুইছিলোঁ মই তুলসী পুলিটো, আৰু তুলসী পুলিটো বনাইছিলোঁ, আৰু মায়ে মুচি থৈছিলে। মুচি দিয়াৰ পিছতো ছাগলী পোৱালি আহি পেলাই উঠিছিলে। সেয়া দেখিছে আপোনালোকে, চিট বহি আছে। আৰু এইটো তুলসী পুলিটো অলপ লেৰেলি গৈছে, যাতে যেতিয়া ৰ'দ দিছিলে তুলসী পুলিটো অলপ লেৰেলি গৈছিলে। আৰু তুলসী পুলিটো চাৰিওফালে ধুনীয়াকৈ মুচি থোৱা আছে। আৰু তুলসী পুলিটো এইটোৱে হেৰিটো, আৰু তুলসী পুলি অকণমান লেৰেলি গৈছে বাৰু, একো নাই। চ' বন্ধুসকল, মই এটা ভিডিঅ' বনাই আছোঁ, আৰু মায়ে পিনে নাম গাই আছে, হৰিনাম কিবা প্ৰেক্টিছ কৰি আছে নামৰ। চাওক, এইপিনে আমাৰ ঘৰত কুকুৰ শুই আছে, আৰু বহুত টোপনি কাৰণে ই টোপনি ক্ষতি কৰি থাকে আমাৰ কাৰণে। এতিয়া সি দিনত শুইছে। চ' বন্ধুসকল, এয়া চাওক, আমি চাকি ৰেডি কৰিছে মাহঁতে, মানে চাকি দিবৰ কাৰণে ভঁৰালত, আমাৰ তুলসীৰ তলত আৰু পথাৰত চাকি দিবৰ কাৰণে ইয়াত মানে এইটো কি কয়, ইয়াত ৰখাই থৈছে। এতিয়া সন্ধিয়াটো হোৱা নাই, আৰু সন্ধিয়া হোৱাৰ লগে লগে ইয়াত চাকি দি দিব। ঘাটে ঘাটে গাভৰু আবুৰ নায়কনো, পাৰে পাৰে ডেকাৰে তাতে পৰে চকু। আঘোণী বায়ো গাততে নায়ো ইঘৰে চ' বন্ধুসকল, এয়া চাওক, চাকি ধুনীয়াকৈ জ্বলাইছোঁ, আৰু অলপ দেৰি পিছতে আমি তুলসী তলত চাকি দিম, গোহালিত আৰু ভঁৰালত এনেকৈ দিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। চ' বন্ধুসকল, টাইম হৈ গ'ল, আৰু এতিয়া সন্ধিয়া হৈ গ'ল। সন্ধিয়া হোৱাৰ লগে লগে চবেই এতিয়া চবেই এতিয়া তুলসী তলত চাকি লগাব। ঠিক তেনেকৈ আমিও এতিয়া লগাম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন। ভাগু দৰা কইনা আৰু কত খেল আছে খেলি, সৰু ল'ৰা ছোৱালী।
চ' বন্ধুসকল চাকি জ্বলাই হৈ গ'ল কাৰণ এতিয়া সন্ধিয়া হৈ গ'ল চাকি জ্বলালোঁ আৰু মাহঁতে প্ৰাৰ্থনা কৰি আছে আৰু এই চাকি গছি মেইন হয় আৰু চাকি গছি আমাৰ কাতি বিহুৰ মেইন বস্তু বুলি ক'ব লাগিব মেইন মানে বিশেষ মহত্ব আছে চাকি গছিৰ গতিকে এই চাকি গছিৰ অবিহনে আমাৰ কাতি বিহু উদযাপন কৰা নহয় চ' বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিসকল মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব চ' গাইছ আজিলৈ বাই বাই বেলেগ এপিছ'ড আপোনালোকক পুনৰ লগ পাম